हेलो एवरीवन गुड मॉर्निंग 9টা বাজিব ৰাতিপুৱা সুন্দৰীয়ে পঢ়ি আছে শুনয়ে খেলি আছে আজিৰ পৰা সুন্দৰী পৰীক্ষা আৰম্ভ হৈছে পঢ়ি আছে আৰু খেলি আছে ই নাকৰ হেঙুন লৈছে মুহাৰ আজ ৰুমাল কেনি গ'ল নাক মছা চৰ্দি লৈছে চৰ্দি সবৰে নাক ঢিলা এইটো আমাৰ কেঁচুৱা ল'ৰাটো হয় দাঙি ল'ব লাগে মামি নাই গলে যাম কেতিয়া যাবা নাই গলে চি এখন নাম হৈছা তুমি মুখন নভয় নাই হলে আমি গৰম বন্ধত যাম দেই নাই গলে নাই আছে ভাইটি আছে গৰম বন্ধত ফুচু স্কুল গ'ল আকৌ স্কুল গ'ল ফুচু এতিয়া নাহে ফুচু একদম পূজাত আহিব এতিয়া ফুচু স্কুল ছুটি নাপায় নহয় ক'লে মই এনাই ঘৰত যাম আৰু ফুচুক লৈ নাযাওঁ আমাক লৈ নাযায় বৰষুণ দিছে চোৱা বৰষুণ দিছে দেউতাই বাক থ'বলৈ গৈছে স্কুলত বৰষুণ দিয়াৰ কাৰণে আৰু দেউতাই আমাক গুদুগলত থৈ আহিব গুদুগলত থৈ আহিব এইফালৰ পৰা যাম বতৰটো ইমান বেয়া কৰিলে নহয় পটককৈ বৰষুণ দি দিলে সঞ্জনী স্কুল যাব হ'ল দেউতাকে গাড়ীত থ'বলৈ গৈছে আৰু মুখত কিনো হৈছে এইডোখৰত ফাটিছে এই দুইটা চাইডে ফাটিছে কি হৈছে নাজানো কেনি সেইফালে নাযাওঁ দেউতাকে থ'বলৈ গৈছে এতিয়া আমি ভাত খোৱাই নাই খামহে ইহঁত দুটাক দিলোঁ শুনকো দিলোঁ সঞ্জনীকো দিলোঁ মায়েও খালে আমি খোৱা নাই খাম আৰু এতিয়া সঞ্জনীক থৈ আহিলোঁ তাৰপিছত আমি দুটাই ভাত খাম বতৰটো সঁচাকৈ দেই পটককৈ ইমান বেয়া কৰি দিয়ে নহয় মাছ কৰি আছে এইফালে দাইল মচুৰ দাইলত দিম আজি ঔটেঙা কোমলীয়া ঔটেঙা দাইলটো ধুই ল'লোঁ টেঙাকেইডোখৰ অকণমান থেতেলিয়াই দিওঁ তেতিয়া ওলাব তিনিডোখৰ দিলে বেছি দিলে বেছি টেঙা হ'ব সেইকেইডোখৰ থৈ দিওঁ কাইলৈ খাম এইকেইটা মাছ ফ্ৰাই কৰি হৈ গ'ল কাঢ়ি মাগুৰ মাছ আনি আছে মিনু যা যা কি হ'ল তই কি খাইছ কি খাইছে নহয় পোৱালিটো জানো কি খাইছে দেই এইফালে জাতিলাও অকণমান আছে জাতিলাও লগতে আলু এটা কাটি সৰু সৰুকৈ কাটি থৈছোঁ আমালৈ ভাজিব লাগিব আৰু মইহে খাম সঞ্জনীয়ে শুনই নাখায় এইফালে পিঁয়াজ আৰু জলকীয়া কাটি থৈছোঁ এইফালে দাইলৰ চিটি মৰাই নাই মাৰিলে এইটো হৈ গ'লে সেইটো কাটি দিম এখন কেৰাহী এখনি সঞ্জনীয়ে ৰুটিৰ লগত খাবলৈ বিলাহী ভাজিছিলে সেইকাৰণে অকণমান এনেকুৱা হৈ আছে মাছ জীয়েকৰ হোৱা জেগা এডোখৰ কোনে নিদিয়ে ইমান মান নিদিয়ে নহয় বায়ে কিতাপ পঢ়ি আছে
মিলাব পাৰিছা নেকি? এতিয়া আকৌ বেলেগে হৈ গৈছা। এইফালে আমাৰ বাইদেৱে পঢ়ি আছে, পৰীক্ষা চলি আছে কাৰণে শুনৈ খেলি আছে আৰু মোবাইল চাইছা। কি এইটো কি? অ কিবা এটা বনাইছা? নেজানো নহয় কি বনি গ'ল। তোমাৰ নাকটো মচি লোৱা আকৌ। মচা। কি এইটো দেখা? কি এইটো দেখা? দেউতা কি কৰিছা? এইবোৰ কি কৰি দিছা? কিবা এটা কৰি দিছা? পাউডাৰ লগাই দিয়া নি? আৰু তই পঢ়া মানুহ এয়া পৰীক্ষাত আলুগুটি পায়। একো ভাল নম্বৰ নাপাওঁ পৰীক্ষাত এনেকৈ হয় কাৰণে। পৰি আহিছে সেইটো। ডক্টৰ চাহাবে ইলাজ কৰি আছে। ন তেলখিনি পৰিব। তুমি তেলৰ হেৰিটো আঁতৰাই থোৱা। সেই গাৰুটো আঁতৰাইলে সেইডোখৰত তেল থৈ দিয়া। মালিচ দিছে মালিচ। ভৰি ঠাণ্ডা হৈ আছে নি ভৰিটো? পেনটো নাই কৰা, তোমাৰ ভৰিটোত তেল লগাই দিছে আকৌ তোমাৰ চৰ্দি লাগিছে কাৰণে। পিঠিটো লগাব ৰ'বা।